ৰাঘৱে আছিলে মৰাণৰ বীৰ মৰাণৰ হেন্দু নাই খাৰু নাই খাৰী আজি চেতিয়াদাৰ বাৰীলৈ আহি এটা খুব ধুনীয়া পৰিৱেশ পাইছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে দুলীয়াজানত কিছুদিনৰ আগতে বিয়া নামৰ কম্পিটিশ্যন হৈছিলে তাত বিজয়ী হোৱা দলটো ইয়াত আহি আজি মই লগ পাই গ'লোঁ তো আপোনালোককো অকণমান চিনাকি কৰাই দিওঁ এই বৌ বাইদেউকেইগৰাকীয়ে গৈছিলে তালৈ আৰু তেখেতসকলে যিটো বিয়ানাম গাইছিলে সেইটো বাৰু নুশুনাও কিন্তু ইয়াত এই বাইদেউগৰাকীয়ে নিজৰ স্বৰচিত এটা বিয়ানাম আপোনালোকৰ আগত মানে আজি শুনাব বিচাৰিছে তো সেইকাৰণে বেছি দেৰি নকৰি তেখেতসকলৰ মুখৰ পৰা শুনো কি কয় আকাশত ওলালে থুপি কৈ তৰা ৰাঘৱে আছিলে মৰাণৰ ৰজা আকাশত ওলালে থুপি কৈ তৰা ৰাঘৱে আছিলে মৰাণৰ ৰজা ৰাঘৱে আছিলে মৰাণৰ বীৰ হাবিত গৈ ধৰিছিল ৰাঘৱে হাতী ৰাঘৱে আছিলে মৰাণৰ বীৰ হাবিত গৈ ধৰিছিল ৰাঘৱে হাতী বহাগৰ মাহতে বিহুতি আহিল ৰাঘৱৰ চোতালত হুঁচৰি জুৰিল বহাগৰ মাহতে বিহুতি আহিল ৰাঘৱৰ চোতালত হুঁচৰি জুৰিল হুঁচৰি শেষতে সেৱা কৰিছিল আহোম সেনাই আহি ৰাঘৱক হুঁচৰি শেষতে সেৱা কৰিছিল আহোম সেনাই আহি ৰাঘৱক ৰাঘৱৰ তেজেৰে ৰাঙলী বলে ফুলে ছৈ কুঁৱৰী সেন্দুৰ দি দিলে ৰাঘৱৰ তেজেৰে ৰাঙলী বলে ফুলে ছৈ কুঁৱৰী সেন্দুৰ দি দিলে মৰাণৰ হেন্দু নাই খাৰু নাই খাৰী মৰাণে নিপিন্ধে বিদেশী শাৰী মৰাণৰ খাৰু নাই হেন্দু নাই খাৰী মৰাণে নিপিন্ধে বিদেশী শাৰী বুকতে মেখেলা কঁকাল চাদৰ
উৰণি ছটিয়াই এনে সুন্দৰ মেখেলা কঁকাল চাদৰ উৰণি ছটিয়াই এনে সুন্দৰ মৰাণৰ জাতিটো আগবাঢ়ি আহক মৰাণৰ জাতিটো পৰিচয় দিয়ক মৰাণৰ জাতিটো আগবাঢ়ি আহক মৰাণৰ জাতিটো পৰিচয় দিয়ক মৰাণৰ জাতিটো পৰিচয় দিয়ক আজি যিটো খেৰি আছিলে সঁচাকৈ মানে এইটো বিয়া নাম বা কিবা খেৰি সেনেকুৱা ধৰণৰ নালাগিলে মানে এটা কিবা এটা শক্তি আছে কিবা এটা পাৱাৰ আছে নিচিনা লাগিলে আপোনালোকে চাগে অনুভৱ কৰিলে পৰিৱেশটো দেখিলে ইমান পুতুককৈ এনেকুৱা ধৰণৰ কৰি পেলালে নহয় আৰু লগতে এতিয়া আপোনাৰ পৰিচয়টো দি দিয়ক ৰাইজক মোৰ নাম বন্তি মৰাণ মই টেকেৰী গাঁৱৰে নাগৰিক এগৰাকী মহিলা বিশেষ আমি ইমান স্মাৰ্ট নহয় যিকোনো খেৰি বা কিবা কবিতা ৰচনা কৰা মান অভ্যাসো নাই আৰু ইমান জ্ঞাত নহয় তথাপিতো আমি এনেই মনৰ আনন্দত এই বেছিদিন নহয় যোৱা কিমান তাৰিখে যিহেতু বিয়া নামৰ এটা অসমত তুলপাল লাগিলে ৰূপৰেখা বাইদেৱে সৃষ্টি কৰিলে তাকে লৈ আমি একদম ব্যাকুল হৈ পৰিলোঁ যে আমি গাঁৱে ভূঞে চুকে কোণে থকা মহিলাই শুই থকা নাই আৰু মনত যি যি আহে তাকে আমি বিয়া নামৰ সুৰ ল'বলৈ ধৰিছোঁ তাকে মই এতিয়া কলি বনালোঁ তাত যদি কিছু কিছু নহয় যথেষ্টই ভুল আছে এই ভুলৰ প্ৰতি সকলো সদাশয় মানে দৃষ্টিত পৰিছে সেইবিলাক শুধৰণি কৰি দিব বুলি মই অনুৰোধ কৰিলোঁ ৰাইজলৈ